যদি আমি আহোঁ, ৰাইজৰ দল আহোঁ, তেতিয়াহ'লে আমি 5টা কাম কৰিম। 1 নম্বৰ কামটো হ'ল 100% ইৰিগেশ্যন কৰি অসমৰ সকলো মাটি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। মাটিৰ পট্টা দিয়াৰ লগতে বান আৰু গৰাখহনীয়াৰ পৰা সেই মাটিখিনি ৰক্ষা কৰি দিম। নাম্বাৰ 1। নাম্বাৰ 2, আমি খেতিয়কৰ উৎপাদিত বস্তুৰ আচল দাম, অৰ্থাৎ উৎপাদনৰ খৰচৰ 3 গুণ দাম আমি দিম। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ, আমি কৈছোঁ যে প্ৰত্যেকটো অঞ্চলতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি অসমৰ প্ৰত্যেকজন নিবনুৱাক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম, যাতে কোনো ল'ৰাই গৈ ছিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰত গৈ মাৰ খাব নালাগে। অসমৰ প্ৰত্যেকজন মানুহকে কৰ্মসংস্থাপনৰ ব্যৱস্থা। থাৰ্ড নাম্বাৰ 4, আমি কৰিছোঁ যে যদি ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হয় বা চৰকাৰ কৰিব পাৰে নিজে, তেতিয়াহ'লে ৰাইজৰ দলে চতুৰ্থ প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ বজাৰখন আমাৰ স্থানীয় মানুহৰ হাতলৈ আনিম। আজিৰ দিনটোত অসমৰ বজাৰখন মেইনলি অনলাইনৰ হাতত গুচি গ'ল, আমাজন বা ফ্লিপকাৰ্টৰ হাতত গুচি গ'ল। 2 নম্বৰ বজাৰখন গুচি গ'ল শ্বপিং মলবিলাকৰ হাতত। 3 নম্বৰ বজাৰখন গুচি গৈছে আমাৰ মাৰোৱাৰী বনিয়াবিলাকৰ হাতত। আমাৰ স্থানীয় মানুহৰ হাতলৈ এই বজাৰখন আনি আমি অসমীয়া জাতিটোক এটা পেচাদাৰী আৰু এটা ব্যৱসায়িক জাতিত পৰিণত কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ। এইটো 4 নম্বৰ। আৰু 5 নম্বৰ, আমি অসমক এখন এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ গড় জনমূৰীয়া পাৰ কেপিটা ইনকাম বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এইটো আমাৰ 5 নম্বৰ সংকল্প। আৰু এই সংকল্প আজি আমি ৰাইজৰ সন্মুখত দিছোঁ আৰু আমি কৈ দিছোঁ যে যদি আমাৰ সমৰ্থনত কোনো চৰকাৰ হয়, তেওঁলোকে যদি এই 5টা কাম নকৰে, তেতিয়াহ'লে চৰকাৰখন আমি গিৰাই দিম।